কিয়কে কৰ বেকাকে কৰ তুমি নাৰো কৰ কিন্তু মনত ৰাখিব যি কৰিলে সেয়ে আচলতে উচিত কৰিলে
ইয়াত উচিত আৰু অনুচিতৰ কথা হয় না নাৰায়ণ যি যিহকে বিচাৰে আমি তাকে নারায়ণ 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 যে দয়াময় এই সাগৰ মন্থনৰ সময়ত যে অসুৰে অমৃত বিচৰা নাছিলে সেই কথা আপুনি কেনেকৈ জানে যদি অমৃতে বিচাৰিছিল তেন্তে আমাৰ মৃত্যুক দেখি কিয় নারায়ণ অৰ্থ একেবাৰে শুনক এই সাগৰ মন্থনৰ সময়ত আপুনি মুহিটো ধাৰণ কৰাৰ পৰিৱৰ্তে অন্য ৰূপখন ধাৰণ কৰিব পাৰিব এতিয়াহে বুজিছো প্ৰভু আচলতে তেওঁৰেই নাৰীৰ প্ৰতি দুৰ্বলতা নহয় আমাৰ উদ্দেশ্য বেলেগ আমি সংঘৰ্ষত শেষ নিবিচাৰোঁ দেৱতা আৰু অসুৰে যদি উভয়ে অমৃতপান কৰিলেহেঁতেন তেনেহ'লে সংঘৰ্ষ শেষ নাৰায়ণ এতিয়া অনন্ত কাললৈ সংঘৰ্ষ থাকিব আৰু আমিও নতুনকৈ সৃষ্টি কৰিয়েই থাকিব নাৰায়ণ নাৰায়ণ নহ'লে যে ঈশ্বৰৰ ঈশ্বৰত্ব তেন্তে সেই সত্য কিন্তু প্ৰভু আপোনাৰ মোহিনী ৰূপে অকল অসুৰকে স্পৰ্শ কৰিলে কিন্তু দেৱতাক দেখোন স্পৰ্শই কৰিব নোৱাৰে এই কথা সঁচা নহয় সঁচা নহয় আমাৰ বুদ্ধিৰেও আমাৰে মায়া শক্তি পাব পৰা ত্ৰিজগতত কাৰোৱেই নাই নাৰায়ণ নাৰায়ণ চালনা চালনাকাৰী নিশ্চয় চালনাত পাৰ্গ এই কথা মই আগেই বুজিব লাগিছিল কিন্তু সেই দয়াময় এই সৃষ্টিৰ আদি অন্ত বুজিব পৰা শক্তিবোৰ একেবাৰে অভাৱ কাৰণ এইবোৰ উদ্ঘাটন কৰি ফুৰাৰ বাবে মোক সকলোৱে চেষ্টা কৰিলে তুমি তাৰ প্ৰমাণ চাব পাৰা নাৰায়ণ হে প্ৰভু তালে কাৰণ মই কিনো ঘৰৰ লগত বিবাদ লগাই গৃহতন্ত্ৰৰ সূচনা নকৰক বাৰু পূৰ্ণ সমাজকে জনাই কৰা এৱে নিষ্কাৰ্য
সফল হোৱা আমি যাওঁ নিশ্চয় জয় 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 জয়